হাই ফ্ৰেণ্ড, মই অসমৰ জিন্তি আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ। বহুত দিন ভিডিঅ' দিয়া নাই, আজি এটা দিম বুলি ভাবিছোঁ। মই এখন নতুন হোটেল খুলিছোঁ, এতিয়া আপোনালোকক জনোৱা নাই, আজি মই জনাম বুলি ভাবিছোঁ। মোৰ হোটেলখনৰ নাম হ'ল চুইট ৰেষ্টুৰেণ্ট এণ্ড হোটেল এণ্ড ৰেষ্টুৰেণ্ট, আৰু আপোনালোকক আজি সকলোখিনি দেখুৱাম। মই হোটেলখন লৈ লৈছোঁ বহুদিন, আজি এসপ্তাহ হ'ল দেখুওৱা নাই। দেখাম বুলি ভাবি আছোঁ, এতিয়া টাইম পোৱা নাই কাৰণে মই দেখাব পৰা নাই। চাই লওক, নতুন হোটেল, বিশেষ একো বস্তু নাই, বৰ্তমান কাষ্টমাৰ নাই এতিয়া, সেইকাৰণে মই ভিডিঅ'টো বনালোঁ। আপোনালোকে মোৰ হোটেলখনলৈ আহিব। মোৰ হোটেলখন হ'ল বগৰ অৰুণোদয় হস্পিটেলৰ ওচৰত চুইট হোটেল বুলি দিয়া আছে। আপোনালোকে সকলো আহিব বুলি আশা কৰিলোঁ। মই এতিয়া দেখুৱাম আমাৰ হোটেলখনত কি আছে। এতিয়া আমাৰ দাদাই নিমকি বনাইছে, আৰু এতিয়া গাখীৰ আছে, আৰু মাছ ফ্ৰাই আছে, পটল ভাজি, টেঙা কাটিছোঁ, ধনিয়া পাতৰ চাটনি, আচাৰ, শাক ভাজি, গাহৰি, পানী আছে, কাচকল ভাজি, পানী আছে, হয় আছে মুৰ্গীৰ মাংস। এতিয়া মাছ কেনেকৈ বনাইছে দাদাই দেখুৱাম। ঠিক আছে, কি ধুনীয়া মাছ বনাইছে। এইফালে কাম নাই কাৰণে ভণ্টিজনী গাড়ীখনতে টোপনি মাৰিছে। এইফালে আমাৰ এইয়া ৰান্ধনী দাদা। মই এতিয়া টেঙা খাম, মই টেঙা খাবলৈ লৈছোঁ। ঠিক আছে, মই খাই বৰ ভাল পাওঁ, সেইকাৰণে ভণ্টিক আনিবলৈ কৈছিলোঁ। ভণ্টিয়ে আনি দিছিলে 4টা, আমি 2টা কাটিলোঁ। টেঙা খাই আছে। আমাৰ দাদাই গাড়ী ভাল কৰি আছে, গাড়ী হৈছে একজন উঠাই লৈছে আৰু একজনে গাড়ী ভাল কৰি আছে। ব্ৰইলাৰ মাংসটো দেখা মই ধুনীয়া বনাইছে, ধুনীয়া গ্ৰেভি বনাইছে। আৰু দেখুৱাম গাহৰিটো, দেখুৱাম এতিয়া। চব্জি বনাইছে বুটৰ দালিৰ, আৰু গাহৰিটো মই বিচাৰি পোৱা নাই, এইটো পাইছোঁ। পিছে আপোনালোকে গাহৰি খাই ভাল পায়নে? মই কিন্তু নাখাওঁ দেই, ধুনীয়া বনাইছে। দাদা টেঙাটো খাব নোৱাৰিলে, ভোট জ্বলা দিছোঁ কাৰণে বহুত বোলে জ্বলা হৈছে। আমাৰ কাৰিকৰ দাদাই আটাৰে ধুনীয়া গোলাপ ফুল বনাইছে। আপোনালোককো যদি লাগে কৈ দিব, ধুনীয়াকৈ বনাই দিব, আৰু এইটো ভাজিলে এতিয়া ধুনীয়া ফুল হৈ যাব। আজি মই আমাৰ হোটেলত কি বনাইছে সকলোখিনি টেষ্ট কৰিম, আৰু আপোনালোকক দেখুৱাম কি বনাইছে। কি বনাইছে মই সকলোখিনি লৈছোঁ, মই আপোনালোকক সকলোখিনি দেখুৱাম। আমাৰ হোটেলত কি বনাইছে গোটেইখিনি দেখুৱাইছোঁ, আৰু এটা এটাকৈ কৈ যাম। মই বেলেগ দিনা নাখাওঁ, আজি গোটেইখিনি টেষ্ট কৰিম বুলি ভাবিছোঁ। এইটো কাচকল ভাজি, পটল ভাজি, শাক ভাজি, ধনিয়া পাতৰ চাটনি, আচাৰ, পাপৰ, মাহৰ দালি, মাছ, আৰু ইপিনে বুটৰ দালি চব্জি, ইফালে ব্ৰইলাৰ মাংস, মচুৰৰ দালি, আৰু ইফালে চালাড, লেবু, পিঁয়াজ, আৰু আছিলে গাহৰি মাংস। মই গাহৰি মাংস নাখাওঁ, সেইকাৰণে লোৱা নাই। মই বেলেগ দিনা ইমানখিনি বস্তু নাখাওঁ, আজি ভাবিছোঁ নিজৰ হোটেলত একবাৰ টেষ্ট কৰি চাওঁ গোটেইখিনি বস্তু। আৰু ৰেষ্টুৰেণ্টখন আৰম্ভ কৰা নাই, ৰেষ্টুৰেণ্টখন 2-3 দিনৰ ভিতৰত আৰম্ভ কৰিম। সেইকাৰণে ম'মৰ কাৰণে এটা বাচন লৈ আহিছে, আজি 1400 টকা ল'লে।
আমাৰ হোটেলৰ চব্জিখিনি খাই বহুত টেষ্ট লাগিল আৰু এতিয়া দাদাই চাওমিন বনাই আছে আপোনালোকক চাওমিনখিনিও দেখুৱাম এয়া চাওক চাওমিন বইল দিছে আৰু এতিয়া বনাব চিকেন চাওমিন বনাব আৰু দুজনো বিৰাট তামোল খাই দে তামোল খাই খাই মানে দিনটো তামোলেই লাগি থাকে আৰু হাঁহিয়ে থাকে তাই মানে ভাষাবিলাকে হাঁহি থাকিব লাগে গাজৰ 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 এইটা গাজৰ বুলি ক'ব নোৱাৰে তাই গাজল গাজল কাষ্টমাৰ ক'ব নাজানে কাষ্টমাৰ কয় এনেকৈ তাইৰ লগত হাঁহি থাকিব লাগে আজি আমাৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো আপোনালোকৰ নিশ্চয় ভাল লাগিব আৰু আমাৰ হোটেল এণ্ড ৰেষ্টুৰেণ্টখনলৈ আহিব বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো আৰু পিছলৈ দেখুৱাম আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ বাই বাই